চাইলেণ্ট হাৰ্ট এটেক কি বস্তু একচুৱেলি আপোনালোকে চাগে প্ৰায় শব্দটো শুনি থাকে চাইলেণ্ট হাৰ্ট এটেক হৈছে যিসকলৰ মানুহৰ হাৰ্ট এটেক হয় উইদাউট এনি পেইন তেখেতৰ বিষ নহয়েই বাট পেচেণ্টৰ হাৰ্ট এটেক হৈ যায় বহুত মানুহ চাগে আপোনালোকে শুনি থাকে এই মানুহজনটো একোৱেই নাছিলে শুই থাকোঁতে ছাডেনলি এনেকৈ উশাহ ল'বলৈ অসুবিধা হৈ গ'ল লগে লগে ঢুকাই থাকিলে চ' সেইটো এটা চাইলেণ্ট হাৰ্ট এটেকৰ কাৰণে হ'ব পাৰে কেলৈ হ'ব পাৰে এক নম্বৰ কথা যিসকলৰ ৰিস্ক ফেক্টৰ থাকে তেখেতসকলৰ চাইলেণ্ট হাৰ্ট এটেক হোৱাৰ চান্সেছ বেছি থাকে যেনেকৈ 50+ এবভ মানুহৰ মেল আৰু ফিমেল দুয়োজনৰে হ'ব পাৰে দুই নম্বৰত আছে যিসকলৰ ডায়েবেটিছ থাকে ডায়েবেটিছ থকা মানুহৰ জেনেৰেলি হাৰ্ট এটেক হ'লে পেইন নহয় কিন্তু বেলেগ লক্ষণবিলাক দেখা দিয়ে যেনেকৈ আপোনাৰ বমিটিং হ'ব পাৰে তাৰপিছত খুব চুৱেটিং হ'ব পাৰে মূৰ ঘূৰাই মূৰ্ছা যাব পাৰে এইবিলাক লক্ষণবিলাক থাকে ঠিক তেনেকৈ হাইপাৰ টেনশ্যন যাৰ ব্লাড প্ৰেছাৰ বেছি থাকে কণ্ট্ৰলত নাথাকে যিসকলৰ প্ৰেছাৰ সদায় 150 60 এনেকুৱা থাকে কণ্ট্ৰল নাথাকে টেবলেট নাখায় তেখেতসকল হ'ব পাৰে ঠিক তেনেকৈ মেদবহুলতা যিসকলৰ অবেচিটি খুব ৱেইট বেছি আছে তেখেতসকল হ'ব পাৰে ঠিক তেনেকৈ আৰু আছে স্মকিং এক্সেচিভ যিসকলে স্মকিং কৰে তেখেতসকলৰ কাৰণেও চাইলেণ্ট হাৰ্ট এটেক হ'ব পাৰে তাৰপিছত এলকহলটো এটা হাৰ্ট এটেকৰ কাৰণ খুব বেছিকৈ যদি এলকহল কনজামশ্যন কৰে এলকহল বেছিকৈ খালে কি হয় হাৰ্টটো কাৰ্ডিঅ'মায়োপেথি বুলি কয় হাৰ্টটো উইক হৈ যায় উইক হৈ যোৱাৰ পিছত তেতিয়া যিকোনো হ'ব পাৰে